হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে ভালে চাগে। মোৰ অন্য এটা ব্লগত সকলোকে স্বাগতম জনাইছোঁ। এয়া ধান ভাজিছে আমাৰ খুৰীদেউ এগৰাকীয়ে। কোমল চাউলৰ কাৰণে ধান ভজা হৈছে। বিহুৰ কাৰণে বিহু প্ৰস্তুতি চলাইছোঁ আৰু কালিলৈ ৰাতিপুৱা সান্দৰ কাৰণে ধান বহাম। এয়া ধান বহাই তুলিছোঁ। ধানখিনি ভালকৈ ফালি লৈছোঁ সান্দত, যিহেতু সান্দত তেতিয়া ভাজোঁতেনি অলপ সোনকালে ফুটিব আৰু তেতিয়া সোনকালে যদি ভালকৈ ফুটে তেতিয়া সোনকালে খুন যায় আৰু সান্দহখিনি তেতিয়া ভাল হয়, খাবলৈও ভাল হয় সান্দহখিনি। এয়া মই ধান তুলিছোঁ, পূৰা ফালি দিছোঁ ধানখিনি, তিন তিয়াই ফুটকাৰি আৰু ফালি লৈছোঁ ধানখিনি। আগমুহূৰ্তত মানুহৰ ঘৰত পূৰা ভিৰ হয় আৰু কামৰ পূৰা প্ৰেছাৰ পৰে। এইফালে গাড়ী ধোৱা হৈছে, ঘৰ চাফ চিকুণ কৰা হৈছে, চব ফালৰ পৰা আৰু কামে অদন বদন, একেবাৰে ঘৰৰ ৰক্ষাই নাই আৰু। তাই আনি চাউল ওলাই ল'লোঁ। এয়া সান্দৰ কাৰণে মই এনেকৈ প্ৰস্তুত কৰিছোঁ। আপোনালোকে কেনেকৈ কৰি নাজানো বাৰু। মই চাউলখিনি অলপ মুহি লৈছোঁ নিমখ দি আৰু পানী ছটিয়াই লৈছোঁ, তেতিয়াহে সোনকালে ফুটিব কড়াইখিনি ফুটিলে মানে খুন্দিবলৈও ভাল হয়। এতিয়া পানী আৰু নিমখ দি ভালকৈ মই এনেকৈ মুহি লৈছোঁ। মানে বেছি পানী দিব নালাগে, কম পৰিমাণে অলপ দি মুহি ল'ব লাগিব, তেতিয়া ভালকৈ ফুটিব আৰু। এনেকৈ মই খচি লৈছোঁ গোটেই চাউলখিনি। ধুনীয়াকৈ মই মিক্স কৰি লৈছোঁ এনেকৈ। ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু গোটেই চাউলখিনি। তাৰপিছত এয়া মই কেৰাহী পাতি লৈছোঁ। এয়া চাউল দিছোঁ। বাহিৰতে পাতিছোঁ আৰু ডাঙৰ কেৰাহী, যিহেতু বাহিৰত মানে পাতি ল'লে ভাল হয় আৰু কেৰাহীখন। তেতিয়া এনেকৈ মই চাউলখিনি লৰাই আছোঁ। আৰু এই লৰোৱা মাৰিডাল লৰণি বুলি কয়, মানে কাঠৰ পৰা বনোৱা হয়। কাঠেৰে যিটো বনায় সেইটো লৰালে মানে গৰম হৈ নপৰে আৰু হেতাও ল'ব পাৰে। হেতাখন ল'লে মানে গৰম হৈ পৰে। মই মিলত কুটাই আনিলোঁ এইখিনি। 10 কেজিমান চাউলৰ কুটাইছিলোঁ। ইয়াত দেখিবলৈ অলপ কম লাগিছে বাৰু। চিৰা হয়, বৰা ধানৰ চিৰাখিনি মই মেচিনতে কুটাই আনিলোঁ। আৰু আমাৰ ঘৰত এইবাৰ চিৰা, মুড়ি, সান্দহ, কোমল চাউল এইখিনিয়ে কৰিলোঁ আৰু বিহুৰ যোগাৰ হৈ গ'ল। এতিয়া মই পিঠা পনা বনালোঁ। এয়া বগা পিঠা আৰু এইখিনি ৰঙা পিঠা বনালোঁ। পাছত এদিন আকৌ ভালকৈ দেখাম বাৰু ৰঙা পিঠানো কেনেকৈ বনায়, যিহেতু এইখিনি ৰঙাকৈ বনাইছোঁ। এবাৰ প্ৰথম বনাইছোঁ যে, এদিন ভালকৈ আপোনালোকক দেখাম বাৰু কেনেকৈ বনায়। যি উৰুকা নিশা এয়াই পিঠা পনা বনালোঁ এইবাৰ। শেষলৈকে চাব আৰু লাইক শ্বেয়াৰ কৰিব। অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা থাকিল। মই তেল পিঠাৰ কাৰণে বনাই ৰাখিছোঁ আৰু ইফালে তেল দি কেৰাহী গৰম কৰি ৰাখিছোঁ। গৰম হৈছে, মই এতিয়া কেৰাহীত পিঠা দিওঁ। এতিয়া মই কেৰাহীত পিঠা দিলোঁ। এয়া পিঠা ফুলি আহিছে। পিঠা ফুলিলে কিন্তু বহুত ভাল লাগে আৰু দেখিও ভাল লাগে, খাবলৈও ভাল লাগে। পিঠাবোৰ মই সদায় কোমল কৰি ৰাখোঁ। অকণমান চৌদা খাৰ দিব লাগে, কোমল হয় তেতিয়া। সিফাল কৰি দিছোঁ পিঠাখিনি, তেতিয়া ভালকৈ সিজিব আৰু। এয়া সিজিলে কাঢ়ি দিছোঁ। এইখিনি মোৰ পিঠা হৈ গ'ল। আৰু এফালে বনাই ৰাখিছোঁ, এয়া চাওক তিলৰ লাড়ু। এয়া মই বৈয়ামত আগতে ভৰাই ৰাখিছোঁ, যিহেতু আগতে হ'ল যে বনাই। এয়া তিলৰ লাড়ু। এয়া তিলৰ লাড়ু। এইখিনি হ'ল নাৰিকলৰ লাড়ু। এইখিনি গুড় দি বনোৱাৰ কাৰণে ৰঙা হৈ গ'ল। চেনি দি বনালে বাৰু বগা হয়। মই এইবাৰ ৰঙা কৰোঁ বুলিয়ে ভাবিলোঁ, সেইকাৰণে গুড় দিয়ে বনালোঁ। এইখিনি একেই আৰু তিলৰ লাড়ুৱে হয়। আৰু এইখিনি মুড়ি লাডু। এই মুড়ি লাডু কিছুমানটো ভাল হ'ল, কিছুমানটো বেয়া হ'ল। দেখিছে আপোনালোকে, মুড়িটো পটককৈ ভাঙি যায় যে, সেইকাৰণে। এইবাৰ আমাৰ ভোগালী বিহুৰ প্ৰস্তুতি ইমানেই আৰু। মোৰ এতিয়া ভিডিঅ'টো সামৰিছোঁ।
আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম বুলি আশা থাকিল। আজিলৈ বাই। শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।